নমস্কাৰ বন্ধুসকল, SUNU চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আহক আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ যাওঁ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী প্ৰথম বিভাগত অসমৰ ভিতৰত উত্তীৰ্ণ হোৱা আজি ধিতিৰাজৰ ঘৰলৈ যাওঁ। বলক তাৰ কিছু পৰিৱেশ আপোনালোকৰ আগত দাঙি ধৰোঁ। এতিয়া মই আহি তেওঁলোকৰ পদূলি মুখ পাই গ'লোঁ। এবাৰ ওচৰৰ পৰা মই ধিতিৰাজৰ লগ পাবৰ কাৰণে মনত কিমান হেঁপাহ কেনেকৈ প্ৰকাশ কৰে আপোনালোকৰ আগত। এইবোৰ তেওঁলোকৰ ফুলৰ বাগিচা, ধুনীয়া পৰিৱেশ, তাৰ মাজত এজন ভাল নক্ষত্ৰ আমি মাজলৈ পাইছোঁ। কিমান মনৰ সকলোৰে সুখ চাওঁ আগলৈ দেখিছিলোঁ বহুত কথা আছে। ইয়াৰ যদি মৰম আছে অলপ আগলৈ গৈ চাওঁ। আমাৰ মৰমৰ সম্বোধন কৰিছোঁ শ্ৰীমান ধিতিৰাজ বাস্তৱ কলিতা। নামটোৰ লগতেই আচলতে সকলো ফালে জড়িত হৈ আছে। তেনেকুৱা এই সম্পদ আমি পাইছোঁ এইবেলি। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে আমাৰ এই দৰং তথা অসমৰ গৌৰৱ কঢ়িয়াই আনিছিল। প্ৰথম বিভাগত উত্তীৰ্ণ আৰু এইবেলিও হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত বিজ্ঞান শাখাত তেনেকুৱাকৈ গৌৰৱ কঢ়িয়াই আনিছে, সৰ্বোচ্চ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ। গতিকে আমি আপোনালোকৰ দৰেই আমি যেমনৈ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ তৰফৰ পৰা আহিছোঁ এষাৰ মাত দিবলৈ, এটি আশীৰ্বাদ দিবলৈ। আৰু আমাৰ মাননীয় দেৱেন্দ্ৰ কুমাৰ মহন্ত তেখেত যেমনৈ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ এইবেলি উপদেষ্টা আৰু আগৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ পত্ৰিকাৰ সম্পাদক মাননীয় গিৰিশ আপোনালোকৰ ওচৰত উপস্থিত আছে। তেখেতে এটি কলমেৰে আশীৰ্বাদ দিব আৰু মই এটি মৰমেৰে আশীৰ্বাদ প্ৰদান কৰিছোঁ। আৰু আমাৰ মৰমৰ সৰু ছোৱালী জুপিতৰা শৰ্মা, এই জুপিতৰা শৰ্মা সদায় আহোঁ আহোঁ কৰি আছে। গতিকে আজি এই সুবিধাতে মই লৈ আহিছোঁ। গতিকে এখন গামোচাৰে তেওঁ মৰম যাচিব। গতিকে মই দিল্লী ইউনিভাৰ্চিটিত অধ্যয়নৰত এগৰাকী প্ৰতিভাৱান আমাৰ আশীৰ্বাদ থাকিল। আৰু যাতে আমাৰ অসমৰ শাখাৰ প্ৰাক্তন শিক্ষাৰ সভাপতি মাননীয় অৰুণাকাদেৱে যিখন সামগ্ৰীটো আগবঢ়াইছে। আৰু আমি এখন অভিনন্দন পত্ৰ আনিছিলোঁ আৰু এই পত্ৰখন ঠিক আছে, তেওঁ অৰ্থাৎ শাৰীৰিক অসুস্থতা চাই কাজ কৰিব বিচৰা নাই। আমি শাখাৰ প্ৰাক্তন সভাপতি মাননীয় অতুল বৰা এজনে তেখেতলৈ লাগ মোৰো এটা সেলফি উঠিবলৈ বহুত মন গ'ল, যেন এইটো এটা স্মৃতি।
এয়া আমাৰ দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ সভাপতি মহোদয়ে তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাইছে। এয়া মাননীয় মহোদয়ৰ সমাদৰণি। দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ ফালৰ পৰা আমি আদৰণি জনাব বিচাৰিছোঁ এটি ট্ৰফিৰে। এই ট্ৰফিটো এই ট্ৰফিটো আমাৰ সাংগঠনিক সম্পাদক মাননীয় ক্ষেমাধৰ শৰ্মাদেৱে অৰ্পণ কৰিব। ইয়াৰ পিছতে আমি তেখেতলৈ এখনি গ্ৰন্থ আনিছোঁ। গ্ৰন্থখনি আগবঢ়াব বৰমপুৰ শাখাৰ সভাপতি মাননীয় ভদ্ৰকান্ত বৰদলৈদেৱে। ধীৰাজক পঢ়া ৰুমটোলৈ এইবোৰ কিতাপ কেনেকৈ ৰাখিছে শাৰী বন্তি কৰি তেওঁৰ পঢ়াৰ কথালৈ দেখি কলমটি আমাৰ মহেশ্বৰ শৰ্মা ডাঙৰীয়াদেৱে অৰ্পণ কৰিব। সদশেষত মই তেখেতলৈ এখন সম্বৰ্ধনা পত্ৰ আমি দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ পৰা যুগুত কৰি আনিছিলোঁ। সেই সম্বৰ্ধনা পত্ৰখন মই পাঠ কৰি দিয়াৰ লগতে তেখেতক অৰ্পণ কৰিম। মই পত্ৰখন পাঠ কৰি দিছোঁ। ওম শ্ৰী শ্ৰী সূৰ্যায় পৰম ব্ৰহ্মণে নমঃ। দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভা মুখ্য কাৰ্যালয় শ্ৰী শ্ৰী নৱগ্ৰহ ক্ষেত্ৰ ছপাই মঙলদৈ দৰং। পঞ্জীয়ন নম্বৰ 741/9495 চন। ইংৰাজী কেতিয়াবা চাহ বনাই আছা? 3 দিন ধৰি চাহ বনাই আছা? পুৰা জুইত আকৌ ইমান ভাতো বনাইছি এই ড্ৰেছমেণ্ট পাই পাইছে বুলি কওঁ হা আৰু এই কিবা নাটক বহুত গালি পাইছিল নাজানাতে ৰোজ বেছিকৈ খাইছিল আপুনি কি হয় এতিয়া ধীৰাজৰ কিবা খুৰীয়া আচ্ছা আজি এতিয়া কেনেকুৱা লাগিছে আপোনাৰ মন দাঙি লৈছো হয় না পাছত দাঙিব ঠিকে আছে বঢ়িয়া বঢ়িয়া ধন্যবাদ। আমাৰ এই ধীতিৰাজৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো লৈ আমিতো সকলোৱে অসমৰ লগতে বিশেষকৈ দৰঙৰ আৰু মোৰ একেবাৰে ঘৰৰ ওচৰৰ ল'ৰা হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ। একেবাৰে পিছপৰা গাঁও অঞ্চলক যাতে উপকৃত কৰিব পাৰে তাৰ কাৰণে আমি আশা ৰাখিছোঁ আৰু তেওঁক সদায় আমি কৈ আহিছোঁ যাতে নিজৰ যি মূল আছিল শিপা আছিল এই শিপাটো যাতে নাপাহৰে এইটো আমি আশা কৰিছোঁ। আপুনি এজন গাঁওবাসী হিচাপে কেনেকুৱা লাগিছে বাৰু? আমি গাঁওবাসী হিচাপে আমি অতি গৌৰৱান্বিত, খুব ভাল লাগিছে যিহেতু তেওঁ যিটো স্থান HSLCত কৰিছিল ষ্টেণ্ড কৰা ফাৰ্ষ্ট হৈ আৰু সেই স্থিতিটো তেওঁ বাহাল ৰাখিব পাৰিছে। ভৱিষ্যতেও এনেকুৱা ধৰণৰ স্থিতি পৰীক্ষাসমূহতো যাতে ইয়াতকৈ যাতে বেছি ভাল হয় তলৰ ফালে যাতে নামি নাহে তাৰ কাৰণে আমি ঈশ্বৰকো প্ৰাৰ্থনা কৰিছোঁ, তেওঁকো কৈছোঁ, লগতে গোটেই আমি দৰংবাসীয়ে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক এটা কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, জানো ভৱিষ্যত আগলৈ মই এনেকৈ নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আনিব পাৰোঁ। আশীৰ্বাদ কৰিব আৰু মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।